हेलो नमस्कार एंड वेलकम टू माय यूट्यूब चैनल। तो आज मैं अन्य भिडिओ मैं सकाल ओलाइছোঁ আপোনালোকক तो চাই থাকক মোৰ এই ভিডিঅ'টি। তো আজি বহুত দিনৰ মূৰত বাইচাইকেল লৈ ওলাইছোঁ আমি তিনিটা আহিছোঁ আমাৰ গৈ আছোঁ এয়া মানে ইমান গাড়ী হৈ গৈছে এইবিলাক এয়া ইমান দীঘল দীঘল গাড়ী আহিছে আজি এয়া পিছে চাই থাকক আৰু ভিডিঅ'টো চাই পেলাই গম পাব মানে অলপমান ধামাকা কৰিমগৈ আৰু এতিয়া চাই থাকক। মই এতিয়া এয়া আহি পালোহি বৰ্তমান মানে আমাৰ এইটো কি কয় বিষ্ণুপুৰ পালোহি। মই এতিয়া পহুখোৱা বাৰু নাই পোৱাগৈ এতিয়ালৈকে, পহুখোৱালৈকে যাবলৈ টাইম নহ'ব। তো সেইটো কাৰণে মানে মই এতিয়া ভাবিছোঁ বিষ্ণুপুৰতকৈ অলপমান আগলৈ যাম, অলপ দূৰ যাম। তো তাৰপিছৰ পৰা মই ঘূৰি আহিম। তো মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে হ'ব, তাকে যদি ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। তো আপোনালোকৰ মৰম চেনেহ পালেহে ভিডিঅ' বনাবলৈ মন যায়, নহ'লে মন নাযায় ভিডিঅ' বনাবলৈ, হয় নেকি? তো আপোনালোকে জলদি ছাবস্ক্ৰাইবো কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, বেল আইকনখন দবানা গ'লে মত দিব ইয়ে মেৰা বাদা হে। তো মোৰ লগৰ এটাই কৰি দিব এতিয়া বাকীখিনি এয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, বেল আইকনখন দবানা গ'লে মত ভুলিব। ইমানতে কৈ মই সামৰণিটো মাৰিছোঁ। তাৰ হিন্দীটো শুনিলে নহয়, নাই হিন্দী মানে বেলেগ আৰু হিন্দী খাতৰাই দিয়ে মানে। এতিয়া পূৰা বাইচাইকেল চলাই গৈ আছোঁ আমি, তিনিটা আছোঁ, তিনিটা পূৰা গৈ আছোঁ আৰু এয়া একদম মানে মই পূৰা আহি মানে পালহি পহুকালৈ নাহো গৈছিলোঁ। তো পহুকাত পালোহি মানে আৰু আমাৰ এই দুটা দিছে নাই, এই দুটাই মানে জোৰ কৰিলে বল বুলি ক'লে, বল গৈ আহোঁ বুলি ক'লে। তো সেইটো কাৰণে আহি গ'লোঁ মানে। তথাপিও দেখাইছোঁ আৰু মানে যাওঁতে ভিডিঅ' বনাব নাপালোঁ। তো ঘূৰি আহোঁতে মানে এতিয়া বনাইছোঁ ভিডিঅ'টো, চাওক আগলৈ কেনেকুৱা লাগিছে ক'ব দৃশ্যটো। পহুখোৱা গাঁও এইফালে পলিদাম উঠি আছে এয়া, এইফালে অলপমান আগত নদীখন আছে, এইফালে এইটো চাইডে। তো এতিয়া আমি গৈ আছোঁ একদম মাজত। এই চাই থাকক আৰু চাই থাকিলে চব গম পাই থাকিব মই আজি কি দেখাম, সেইটোৱে আৰু দে আৰু একদম মই মানে এতিয়া আহি এয়া আমাৰ গাঁৱত পালোহি। গাঁৱত মানে এতিয়া মই ঘৰ যাওঁগৈ। তো চাই থাকক মোৰ ভিডিঅ'টো কেনেকুৱা লাগে। মই এতিয়া ঘৰলৈকে গৈ থাকিম আৰু ঘৰলৈকে বনাই গৈ থাকিম ভিডিঅ'টো। তো চাওক আৰু কেনেকুৱা লাগিব হ'ব একদম মানে ফ্ৰেণ্ডছ। মই এতিয়া গাঁৱৰ ৰাস্তাত সোমাই গ'লোঁ। তো এতিয়া মই ঘৰত পামগৈ, বেছি দূৰ নাই, গৈ আছোঁ আৰু বেছি দূৰ নাই। এইটো হ'ল আমাৰ গাঁৱৰ ৰাস্তা এয়া। তো মানে ফ্ৰেণ্ডছ মই একেবাৰে এতিয়া আহি কিনে এয়া ঘৰত পালোঁহি এয়া। তো এয়াই আৰু মই এতিয়া আহি কিনে ৰুমত পালোঁহি। মোৰ ৰুমত সোমাই কিনে এয়া ইমান ভাগৰ লাগিলে, তো চিধা মই বিচনাতে বহি দিলোঁ আৰু বহি কিনে এতিয়া ভিডিঅ' এডিট কৰিবলগীয়া আছে। তো ভিডিঅ' এডিট কৰিম, তাৰপিছত দিম আৰু ভিডিঅ'টো কাইলৈ পাই যাব ভিডিঅ'। আৰু নেক্সট এটি ভিডিঅ'ৰ লগত পুনৰ লগ পাম। তেতিয়াহ'লে আজিলৈ এৰিলোঁ, বাই।